যুঁজ শব্দটো বড়োলেণ্ডৰ কাৰণে এটা ভয়ানক শব্দ। আমাক আৰু ভয় খুৱাব নালাগে। যুঁজ বুলি ক'লে আমাৰ মানুহবিলাকে ভয় কৰে। ইলেকশ্যনত অংশগ্ৰহণ কৰক, পাৰ্টিচিপেট কৰক, ইয়াত কেণ্ডিডেট দিয়ক, কিবা দিয়ক, ইলেকশ্যন খেলক, আমাৰ ক'ব লগা নাই। যেতিয়া যুঁজ বুলি কোৱাৰ লগে লগে বড়োলেণ্ডত যোৱা 40 বছৰত বহুত যুঁজ হৈ গ'ল। হকে বিহকে যুঁজেই হৈ আছে। আমি বহুত তেজ দেখিলোঁ, আমি বহুত মৰাশো দেখিলোঁ, অকাল মৃত্যু মানুহবিলাকৰ বহুত দেখিলোঁ, শিশুৰ পৰা মহিলালৈকে আমি ইয়াত মৃত্যু দেখিলোঁ। চ' সেইকাৰণে আমি ইয়াত আকৌ যুঁজ নিবিচাৰোঁ। ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ। ইয়াত ভাল মন লৈ আহি ৰাজনীতি কৰক, ৰাইজক আপোনাৰ ভাল ভাল কথাবিলাক দাঙি ধৰক, সকলোকে বিশ্বাস আজি দিবলৈ আপুনি চেষ্টা কৰক। কাৰণ যোৱা 40 বছৰমানত আমাৰ এনেকুৱা হৈ গ'ল, এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ পৰা বহুত দূৰত গুচি গৈছিলে। ইভেন বহি দুটা জনগোষ্ঠী কথা পাতিব পৰা পৰিৱেশে নাছিলে। এই 4 বছৰত এই পৰিৱেশটো ঘূৰাই অনা হৈছে। ইয়াত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰো মাৰ্গদৰ্শন আছে, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰো মাৰ্গদৰ্শন আছে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো ইয়াত বহুতখিনি পৰিশ্ৰম আছে। আমি চবে মিলি ইয়াত শান্তিটো ঘূৰাই আনিছোঁ। গতিকে আজিৰ সময়ত আকৌ কোনো যুঁজ কৰিব নালাগে। যুঁজ কৰিবলৈ চিন্তা কৰি বড়োলেণ্ডত আহিব নালাগে। যেতিয়া বড়োলেণ্ডত আহিব, শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু বড়োলেণ্ডৰ এই বেচেৰা 35 লাখ জনসাধাৰণে বহুত কষ্ট পাইছে আৰু কষ্ট নিদিওঁ বুলি এটা মনোভাৱ লৈ যাহাতে ইয়াতে আহে, মই এইটোকে অনুৰোধ কৰিম।